কেনে আছ মা? কথা ৰাণু ফুকন। আবৃত্তিত মেঘমল্লিকা। কেনে আছ মা? দেউতাই বা কি কৰি আছে? মনত পৰিলে এই বুকুটো সুজাই আহে সন্তকোণৰ পৰা। বহুদিন বহু ৰাতি পল অনুপল কঢ়িয়াই আলফুলে লৈ ফুৰোঁ মোৰ শৈশৱৰ সোণালী পেৰা। নিৰ্জনতাৰ আতুল তুল পৰশত আলফুলে নিৰ্গত হয় সৌৰভ সুখ কিম্বা দুখৰ। ৰিণি ৰিণি ভাহি আহে তোৰ আৰু দেউতাৰ ৰদে পুৰা শৰীৰৰ সুগন্ধ। আমাক লৈ সাজি লোৱা কাৰেঙৰ কোঠালিবোৰ আলফুলে চুই চাওঁ, নিতেজ আৰু হিমচেঁচা এতিয়া। জীৱনৰ বাটত খোজ দি দি এতিয়া ময়ো ভাগৰুৱা। যোৱাৰ পৰত ঠিকনাও নিদিলি, খৰখেদা হ'ল চাগে। বুজা নুবুজাই ধুমুজাতে ৰোৱা আমিবোৰ এতিয়া জীৱনৰ চাকনৈয়াত চেদেলি ভেদেলি হৈ সামৰাও কাৰো। সোঁৱৰণি ধুমুহাই বিধ্বস্ত কৰা জীৱনৰ বিয়লি বেলাত আকুলতাৰে জিৰাব বিচাৰোঁ তোৰ চেনেহী কোলাত। ক'ত লগ পাম কবিনে? মোৰ এই ক্ষুদ্ৰ সংসাৰ, এইবোৰ আপোন মানুহ। ইমান আকুলতা আছেনে সিপুৰিতো? কথাবোৰ ভাবিলে অস্থিৰতা বাঢ়ে, চকুবোৰ পানীৰে উপচি পৰে। সেই বুকু দুখে থেতেলিয়াই অৱশ কৰে মন আৰু মগজু। তই আৰু দেউতাই চিনাকি কৰি দিয়া বাটেৰে বাট বুলিছোঁ অবিৰত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।